এই মুহূৰ্তত আহিল আটাইতকৈ দুখৰ খবৰটো। কোনেও বিশ্বাস কৰিব পৰা নাই যে আমাৰ মাজত জুবিন গাৰ্গ আৰু নাই। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ হাৰ্টথ্ৰব জুবিন গাৰ্গে এই পৃথিৱীৰ পৰা বিদায় মাগে। সকলোকে কন্দুৱাই এই পৃথিৱীৰ পৰা বিদায় মাগিলে সকলোৰে মৰমৰ প্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল হাৰ্টথ্ৰব জুবিন গাৰ্গ। তাতেই পেৰাগ্লাইডিঙৰ সময়ত দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি লয় হাৰ্টথ্ৰব জুবিন গাৰ্গে। এয়া শিল্পী সমাজৰ লগতে অসমৰ ৰাইজৰ বাবে এক বিস্তৰ ক্ষতিসাধন। কোনেও হয়তো বিশ্বাস কৰিবই পৰা নাই যে মৰমৰ শিল্পীজনে এনেকৈয়ে আমাৰ পৰা বিদায় ল'ব। আমাৰ চেনেলৰ তৰফৰ পৰা হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। তেওঁ য'তেই আছে যাতে শান্তিত থাকক তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ভগৱানে যাতে তেওঁৰ পৰিয়ালক শক্তি প্ৰদান কৰে, লগতে পত্নী গৰিমা শইকীয়া গাৰ্গক এই সময়খিনিত ভগৱানে তেওঁক শক্তি, ধৈৰ্য আৰু সাহস প্ৰদান কৰে যেন।